নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। ভিডিঅ'টো চাব, চাই লৈ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ল'ৰাটোকে মোকে তেজছ মোক আৰু দুটাকে সহায় কৰিব আগবাঢ়ি যোৱাত। আজি মানে ল'ৰাটোৱে কৈছিল যে মা আমি ফুৰিব যাওঁ কৈ আছিল। মোৰ ফুৰিব যাবলৈও মানে সময় নহয়, বতৰটো বেয়া যিহেতু, আৰু মই কলেজো গৈ আছোঁ। সকলোৱে নাজানে মই কলেজ পঢ়ি আছোঁ। আজি মানে কলেজৰ পৰা আহিয়ে মই ক'লোঁ ব'লা আমি অলপ ওলাই যাওঁ। সেয়েহে বিকাশ দাক, আমাৰ গাঁৱৰে বিকাশ দা, তাক লগ ধৰিলোঁ। মই বোলো বৈ স্কুটিটো লৈ আমি দুটা যাওঁ আৰু দেহাকো আমি উঠাই মাজতে লৈ যাওঁ। ব'লকচোন আমি তিয়কত কি কৰিলোঁ। ফাইনেলি আমি আহি তিয়ক পাই গ'লোহি আৰু দেহাই একদম তিয়কত আহি বহুত ভাল পায় আৰু বহুত ভাল পাইছে। দেখিছে ফূৰ্তিতে একেবাৰে ক'বই নোৱাৰা হৈ গৈছে। তেজছ কি খাবা? ফিংগাৰজত খাবা, ম'ম' খাবা। বাকী আজি পইচা বহুত লৈ আহিছে চাগে। বাকচটো দাঙি লৈ আহিছোঁ পইচা। বেংক উঠাই আনিছে নেকি তাই? ইয়াৰ কাৰণে সঁচাকৈ তিয়কৰ সন্ধিয়া সময়খন বহুত ভাল লাগে। সঁচাকৈ দেহাৰ মনটো বহুত ভাল লাগিছে আৰু দেহাৰ মনটো ভাল লগাৰ কাৰণে মোৰো ভাল লাগিছে। তাৰ ভাল লগাখিনি কৰিবৰ বাবে মই বহুত চেষ্টা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাক আৰু সহায় কৰিব আগবাঢ়ি যোৱাত। দেখিছেই নহয় সন্ধিয়া সময়কণ কিমান গাড়ীৰ ভিৰ, ৰাস্তা পাৰ হ'বলৈ ভয়ে লাগে আৰু। যেনে তেনে আমি বৰা বজাৰ পালোহি। বৰা বজাৰতনো দেহাই কি কৰিলে চাওকচোন আহক। বৰা বজাৰ ওচৰতে এখন বেগভিলা আছে, তাতে দেহাক লৈ গ'লোঁ। সি ক'লে মা এইটো খাওঁ সেইটো খাওঁ, কওঁতে বহুত ক'লে, কিন্তু লাষ্টত আৰু ৰসমলাই এটা খালে আৰু মেংগ' এটা খাই চকলেট খালে। এটা কথা, দেহাই খোৱাৰ আগত মোক সদায় কয়, দেহাই যিকোনো বস্তু খোৱাৰ আগত মা এইটো খাইছোঁ। তাৰ কথামতেই মই এবাৰ টেষ্ট কৰিলোঁ আৰু দেহাই মই খুৱাই দিলে নেখায়, সি বোলে নিজেহে খাব। ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ দুটাকে সদায় মৰম কৰি যাব।